নমস্কাৰ, মই দীপঙ্কৰ আৰু আপোনালোকে চাই আছে মোৰ মৰমৰ ইউটিউব চেনেল দীপঙ্কৰ ডেকা অফিচিয়েল। চ' গাইছ, আজি এটা জেগাত যাই আছোঁ বাকাত। চ' গাইছ, ক'ত গৈ আছোঁ আপোনালোকে চামনে গম পাইছে চাগে। চ' গাইছ, বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাজাৰে আহিব গ'লোঁ আমি। এতিয়া আমি যাব লাগিব মন্টাৰ এটা। ইয়াত দুজন দাদাক ৰখি আছোঁ। ত' অহাৰ পিছত হৈ গুচি যাম। তো গাইছ, আমি এই লোকেশ্যনটো গাইছ বিচাৰি পোৱা নাই। ইজন পাহাৰৰ মাজত আমি এইকেইটা ৰখি আছোঁ। আগত দ্বিতীয় চলি আছে, সিহঁতৰ লোকেশ্যন দিছি। চ' গাইছ, এতিয়া আমি যাই আছোঁ। অলপ এইটো থৈ থাক, এইটো মই আৰু এইটো পিতামি। এইটো দীঘলেশ্বৰী মন্দিৰ গাইছ। চ' গাইছ, ভিতৰত কিবা এটা খাব সোমাইছোঁ। চ' গাইছ, লাইটকৈ কিবা এটা খাই ল'ম। চ' গাইছ, ইহঁতক মানে কেমেৰা কৰিছোঁ, ইহঁতে কেমেৰা কৰে। চ' গাইছ, ইয়াত কিবা খাই কিনে মন্দিৰলৈ গৈ আছোঁ। ওপৰত নাযাওঁ আৰু ভাগৰ লাগছি। মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘৰত যাই আছোঁ আমি। এই বাকা গাড়ী বন্ধ খাব গেলা। আমি দীৰ্ঘেশ্বৰী মন্দিৰৰ পৰা আহি পাই গ'লোঁ। আপোনালোকক কৈছিলোঁ আমি বাকাত যাম বুলি। চ' গাইছ, তাতে এটা
সেই গেল অঘটন হৈ গ'ল চ' গাইছ তাতে এণ্ট্ৰি ফিজ লাগে 100 টকাকৈ তো আমি 7জন গৈছিলোঁ চ' গাইছ সেইকাৰণে 700 টকা আমাৰ দিব পইচা নাই সেইকাৰণে গাইছ আপোনালোকক দীৰ্ঘেশ্বৰী মন্দিৰে দি দেখুৱালোঁ চ' গাইছ ভিডিঅ'টো চাই কিনে ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব অন্য এটা ভিডিঅ'ত লগ পোৱা কৰিছোঁ আজিলৈকে বাই বাই